ৰাম ইমানডাল গছ কেনেকৈ খান্দিম মই অকলে বৰ ভাগৰ লাগিছে এইডাল উঠোৱাহে দিগদাৰ মন যায় মোৰো মন যায় শিখৰ খাবলৈ পিছে কি কৰো পকেটত 5 টকা এটাহে আছে দোকানীটোও অহা নাই কি কৰো মন যায় মোৰো মন যায় শিখৰ খাবলৈ পিছে কি কৰো এই 5 টকাটোৱে সুধি মোক কোনে শিখৰ দিব দোকানীটো আহিল 5 টকা দি চুনা লগাই শিখৰ খাই আহিল আগে শিখৰটো কথা নকওঁ চব্জি দামকে মাৰি লওঁ আৰু এই ফুলকবি ফুলখিনিৰ দাম লওঁ নে ঠাইখিনিৰ দাম লওঁ ফুলখিনি কিনিলে ঠাইখিনি ফ্ৰী ফুলখিনি কিনিলে ঠাইখিনি ফ্ৰী তই কাম এটা কৰচোন বেয়া নাপাওঁ ঠাইখিনি গোটেইখিনি ভাগি সেই ঠোঙা এটাত ভৰাই দিম চোতাল দি যা 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 ভাইটি ভাইটি শিখৰ আছে 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 শিখৰ আছে শিখৰ আছে ন আছে এটা দেচোন শিখৰ হেৰি শিখৰটো মানে বাৰু দেচোন বাৰু হেৰি সেই মানে মই আধা পইচা দিম আৰু 5 টকা তই শিখৰটো দেচোন বাৰু মোক আজি আৰু বাকী 5 টকা হ'ব দে বাকী 5 টকা দিম আৰু মই তোক দেচোন শিখৰটো দে শিখৰটো আগে খাই লওঁ বাৰু পিছত আধা খোৱা দেখোন এইটো আধাই পাবি আকৌ আধা 5 টকা ইছালা মোতকৈ দিম যায় আধাহে পাম আধাই পাবি আধা পইচাত আধাহে দিলে দে 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 হয় ইয়াৰ লগত জৰ্দাটো দে ইয়াৰ লগত জৰ্দা কেনেকে দিম হা কিয় ইয়াৰ লগত ফ্ৰী নাহে জৰ্দাটো পেকেটটোতহে আহে আজি দেখোন বৰ ডেঞ্জাৰ পৰিল কাঠে কাঠে পৰিল তই আধাহে লৈছ কেনেকে ফ্ৰী দিম দে মোক পইচা 5 টকা ঘূৰাই দে না পইচা দিয়া নহ'ব ললি নহ'ব ল যা যা সময়ত কিয় ফাল্টু কৰিবলৈ হা এইখন দেখিছ কাপটো দুচেও কৰিম আজি দেখোন গোটেইখন চিচিং তই কিমান হেৰি মই তোতকে দুগুণ হেৰি গম পাইছ কি হেৰি নাই যা কি হেৰি নাই যা তহঁতৰ গৰুটো চাচোন গছৰ ডালিৰ ওপৰত কেনেকে বহি আছে কতা আমাৰচোন গৰুৱে নাই এইটো হেৰি দুটা নিলে আছে দেখোন হেৰি দুটা নিলে ফুলকবি দুটা নিলে da da